এজন আমাৰ ছাৰ হাই বুলি কৈ দিয়ক ছাবস্ক্ৰাইবাৰ এটা লগ পাইছো সদায় আছো সদায় থাকিম নমৰালৈকে থাকিম ন ৰেডি হৈ গ'ল আমাৰ মালিক Hey guys, welcome to my YouTube channel. আজি আমাৰ কনভকেশন আছে আপোনালোকক দেখাই আছো ভিডিঅ'টো চাই দিও আজি লগত বিস্তীৰ্ণ আছে আমি মানে এতিয়া পেনচুলা কিনিবলৈ ওলাই আহিছিলো মানে সবে ফৰ্মেল পিন্ধি আছে নেজানো ফৰ্মেল পিন্ধিব লাগে বুলি কেজুৱেলত আহি দিছো ডাইৰেক্ট এতিয়া পেণ্ট বিচাৰিব চোলা বিচাৰিব জোতা বিচাৰিব জোতা এযোৰ ল'লো পেণ্ট এটা ল'লো বাদ দিয়া নোৱাৰো আৰু টাইম আপ হৈ গৈছে মানে ইউনিভাৰ্চিটি 9:30 সোমাব হ'লে এতিয়া 9:30 সোমাই গ'ল টাইম হৈ গ'ল মানে এতিয়া আমি টাউনতে আছো দেখাই আছো আপোনালোকৰ ভিডিঅ'টো চাই থাকক জোতাযোৰ ল'লোঁ চব এইযোৰ পেণ্ট এটা ল'লোঁ পূৰা ভিৰ আজি আৰু ভিৰটো নক'ব আৰু হয় নাই বন্ধু হয় হয় বহুত ভিৰ দেই কি হৈছে কি ইয়াত কিবা অধিৱেশন হৈছে অধিৱেশন এইখন আদৰণি কিবা নাই নহয় এইটো নহয় আগত এটা লৈহে যাওঁ উঠাই পিনে ইমান আহিছে চব পিছফালো আছে আমি এতিয়া ইউনিভাৰ্চিটিত সোমাই দিছোঁ আৰু কেনেকুৱা ভিৰ এইফালে চব লাইন এতিয়া সোমাই দিছোঁ আমি ইউনিভাৰ্চিটি এইখন আমাৰ ইউনিভাৰ্চিটি যাওঁ নে তিনিচুকীয়া মোদী কি আদিত্য মোদী ৱালমেট আছিলোঁ দুৰ্পোন চবকেইটা কেলে এনেকুৱা আছে তোমাৰ ঐ তই যে মোৰ ঘৰতে একে জোতা ল'লি যে আমি দুটা একেখন দোকান পৰা কিনিছিলোঁ হয় নেকি 900 টকা দি হয় নাই 900 টকা এদিনৰ কাৰণে সৰস্বতী পূজা লাগিছে কেলে হে হেৰি গ'ল কিবা আছে ইয়াত আজি কিবা আছে নি বাৰু ঐ মুড়ি আজি কিবা আছে নেকি মই নাজানো ভাই এইবোৰ কি বস্তু হয় মই দেখি মানে মই চখ হৈ গৈছোঁ গাঁৱৰ পৰা আহিলে এনেকুৱা হ'বতো মানে কথাটো এনেকুৱা হৈছে তোৰ এই চেঞ্জ বোলা বস্তুটো গম পাওঁ বাৰু খালি মানে ইমানো চেঞ্জ মানে এই যোৰহাট আহিলে সেই ৱেটাৰকেইটা আহিছে দেই আমাৰ অৰ্ডাৰটো লৈ আহিছে ৱেটাৰ নকৈছোঁ আৰু বুলি কৈ এইটো আমি ব্ৰেড অমলেট লৈছোঁ এইবিলাক কফি ঐ মোদী হেৰি হৈ গ'ল নি তোলে সৰু হৈছে নি প্লেটখন কেইটকা লৈছে চাচোন ৰিয়েল জুচ এটাত এইটো 9 টকা লৈছে হট কপি গাইজ এইটো অমলেট দেখিছেনে 57 লৈছে আৰু ব্ৰেড দুখন নকৈছোঁ আৰু ইউনিভাৰ্চিটি পূৰা খান্দি দিছে আৰু ইউনিভাৰ্চিটি দেই লক্ষ্য যেতিয়া কণ্টেণ্টটো কম পোৱা নাই তেতিয়া গাহৰি আজি গাহৰি বনাই দিম আমি আজি গাহৰি বনাই দিম আজি লাগি আছে চাপৰি প্ৰ' মেক্স এইটো মানে এতিয়া হেৰি উমনি বহিব মই কণী পাৰি হেৰি লাগে হাই গাইছ লক্ষ্যটা বহুত ডাঙৰ ফেন হয় গাইছ লগ পাই কমেণ্টত দি থকা হয় এজন ছাবস্ক্ৰাইবাৰ এটা লগ পাইছোঁ আমাৰ এজন কৈ দিয়া ইন্ট্ৰডাকশ্যনটো দি দিয়া তোমাৰ মই লগতে পঢ়োঁ আমি কিন্তু আমি ককাইদেউ বুলি ক'ব লাগে দদৌ বুলি মাতো এটা ভোট জলি এটা হেই গাইছ কনভকেশ্যন ল'বলৈ আহিছোঁ গাইছ কাপোৰ পিন্ধি লৈছোঁ এইটো জাইন লাগিছে জাইন হেল্ল' গাইছ উৰাবা নেকি মোক আই এম এ কাইট লুকছ এটা আহিছে গ'ল আমাৰ এতিয়া আমি সেইটো কি আছিলে লাগিছেনে এটা ইউনিফৰ্মযোৰ এইটো পিন্ধাই নাই এইটোৱে পিন্ধি চাইছোঁ কেনেকুৱা লাগিছে এই দুজনে ৰেজিষ্টাৰ নকৰিছিলে নেপালে বেচেৰাকেইটাই দেখুৱা আকৌ
এজন আমাৰ ব্লগাৰজন মেইন ব্লগাৰ ইউটিউবাৰ ইউটিউব চেনেলৰ মালিক এইটো কি বুলি কয় গ্ৰাউণ্ড এটা গাউন পিন্ধিব মালিকে এইবোৰ মানে লৈ ফুৰিব লাগে দেই কোনটো কি লৈ ফুৰিবলৈ দেখো ইয়াত ভৰাই থৈ দিওঁ অঁ দৰকাৰ মানে এতিয়া মই এইটো পিন্ধিম চাই থাকক আপোনালোকে গেট ৰেডি উইথ মি গেট ৰেডি উইথ মি GRWM নেকি এইটো থিপ কৰা হয় লিখোৱা নাই মানে GRWM এনেকৈ পিন্ধে এছ চাইজ নে অভাৰ চাইজ এইটো অকণমান বেলেগ বেলেগ হয় মোৰটো বেলেগ পে'মেণ্টটো নকৰিলে অহা নাই ভালকৈ পে'মেণ্টটো নকৰিলে এই আমাৰ দেখো বিলাহীৰ নিচিনা লাগিছে বিলাহী পকা বিলাহী আজি মিল্টনৰ পৰা ৰঙা ফ্লাক্স নিচিনা লাগিছে এইটো যে মালিকে কাপোৰ পিন্ধিছে এতিয়া নাই চিলাইছে বোলে আমাক এই সত্য চাৱা দাইল সেইটো দি দে অকণমান দিয়া দিয়া আমাৰ কৈ দে ডেফিনেশ্যন হেৰি কৰি দে তোমাকতো মই নিজৰ DSLR দি দেখিছো বোলে তুমি পলাই গ'লে কি হ'ব মই যে নিজৰ DSLR মানুহটো মিছ কৰোঁ হেৰি তোমাৰ গোলাঘাটটো আছে কিবা ব্যৱসায় কৰি আছে বোলে ৰেডি হৈ গ'ল আমাৰ মালিক এতিয়া এইটো মেইন উদ্দেশ্যটো কি আছে আমি চাৰ্টিফিকেটৰ কাৰণে লোৱা নাই নহয় দিব আমি এতিয়া ড্ৰোন শ্বট এটা ল'ম এই ভাইটি এটা লগ পাইছোঁ ভাইটি নহয় লগে হয় বাৰু আগতে লগতে পঢ়িছিলোঁ সি এতিয়া ড্ৰোনখন উলিয়াইছে আৰু শ্বট এটা ল'ম আপোনাক দেখাই আছোঁ ইউনিভাৰ্চিটিৰ হেৰিটো এইটো ৰেডি কৰা হৈছে অঁ কাক লগ পাইছো বে টিপাল পিনি বহি এই এক্সেস ব্ৰাদাৰ বিগ ফ্যান এ থ্যাংক ইউ 5 মিনিট দিব পাৰিম দে 5 মিনিট আৰু বেছি দিব ন হেং কৰিছে দে মোবাইল গাইজ লক্ষ্যক আপোনালোকে ছাবস্ক্ৰাইব কৰিব লাইক কৰিব বহুত ভাল ভিডিঅ'জ বনাই আছে মই নিজে চাই আছো গাইজ একদম উপি মানুহটো একদম পাৰ্চনেলিটি ইনফ্লুৱেঞ্চাৰ আজিকালি ইনফ্লুৱেঞ্চাৰ এইবিলাক মানে বিটেক কৰা কেইটা গম পাই কেলে হৈ গ'ল ইনফ্লুৱেঞ্চাৰ চাকৰি টাকৰি নাপালে এইবিলাকে কৰিব লাগিব গম পাইছা না টপাৰ মানে মেথছত বহুত ভাল আকৌ দেই নাভাবিব আকৌ ভিডিঅ' বনাই বেকাৰ হয় বুলি কিন্তু মেথছত আমি চবেই আমাতকৈ চবতে বেছি নম্বৰ পাই আছো ভিডিঅ'টো চাব আমাৰ এজন থাকিব আৰু এইজনটো চাকৰিয়াল নহয় গভৰ্ণমেণ্ট চাকৰিয়াল লৈ আছো কেলে বেছিয়ে ডাঙৰ সোমোৱাই নাই এতিয়া এতিয়া আমি হোষ্টেললৈ গৈ আছোঁ আৰু হোষ্টেলৰ ফালে বহুত দিন নাই সেইফালে এইফালে বহুত মেমৰিজ আছে আমাৰ অঁ এইকেইটা হ'ল ছোৱালী হোষ্টেলটো হ'ল ফেকাটি মানে ৰুম সেইফালে ছোৱালী হোষ্টেল এইকেইটা বয়স সেইবিলাক নক'বা আকৌ আমি নাহোঁ দেই আমি একদম ভাল লগা হয় সেইফালে গাৰ্ল হোষ্টেল এইটো ৰখাই দিওঁ এখনৰ পৰা যাবই নাপা चुली टपा हुए दे किहो स्टाइल है यहां पे मत रख लग जाएगा नहीं लोड नहीं किया है ना बोल लो कुछ बिहार से आया है এতিয়া আমি হোষ্টেলত সোমালোহি বহুত দিনৰ মূৰত সোমাইছোঁ এই ছাৰ কেনেকুৱা লাগে এই আমাৰ ছাৰ এজন আছে ৱাৰ্ডেন ছাৰ শকত হৈ গ'ল কিন্তু আগতকৈ আমাৰ দাদাকেইজন আছে আৰু আগৰ
চাওঁ বহুত দিনৰ মূৰত আহিছে তেনেকুৱা মেমৰিজবিলাক। সেইটো এতিয়া আমি ৰুমলৈ গৈ আছোঁ আৰু আগতে এইবিলাক আগতে আমাৰ ৰুমলৈ দেখাই আছোঁ আমাৰ ৰুমটো ক'ত আছে। এতিয়া হোষ্টেললৈ গৈ ভিতৰত আৰু দেখাই আছোঁ আপোনাৰ লগত চাই থাকক। চিন হোৱাবিলাক নেদেখাওঁ। হোষ্টেলৰ ফিল্ডটো দেখা আকৌ। এইটো হোষ্টেল আমাৰ এইটো সেইবিলাক নহয়। ইয়াত কোন কোন সোমাই আছে? এইটো আমাৰ ৰুম আছিলে আগতে, সেইটো মই বনাই থৈ যোৱা। বহুত চাফাকে ৰাখিছে বে। আমাৰ ৰুমটো সোমালোঁ আৰু এইটো বাথৰুম, এইটো এইবিলাক চাই ল'ব আৰু চালা পোৱালি জুনিয়ৰ এটা পাইছোঁ বহুত দিনৰ মূৰত। এতিয়া গৈ আছোঁ আমি। ভালেতে আইয়া আৰু আহিছে বিষ্ণু দাদা সৈতে আহিছে। আজি অকণ হোষ্টেলটো দেখাইছোঁ, সেইকেইটা ভাইটি হয়। হেল্ল' অঁ ইণ্ট্ৰডাকশ্যনটো দি দিয়া। নমস্কাৰ, হা চালা চিন্তা কৰিব লাগিব। অঁ মোৰ দক্ষিণা ঘৰৰ ওচৰতে। অঁ এতিয়া মই ইয়াতে অকণমানকৈ পঢ়ি আছোঁ। আপুনি ই কিন্তু বহুত ধাৰ লয়, ধাৰ দিছে নাই মোক ঘৰৰ ওচৰতে বুলি কৈ দিছে। কিন্তু বাকীখিনি আছে নাই? দেখিব লাগিব ন। কষ্ট কি মজা নেপালী ধৰিছ ৰাম ৰেছ অ ললো কংগ্ৰেচুলেশ্যন। ৰোল নাম্বাৰ 1, ৰোল নাম্বাৰ 2, ৰোল নাম্বাৰ 3 ভিডিঅ'টো মই কাউণ্টি নেকি আমাৰ নেম হয়। ভিডিঅ' মেন ভিডিঅ' দিব লাগিব। কমটি নেকি তুমি কি মেকানিকেল মা কচম বেয়া দবাইছ লাগিছে দেই। खुरिया ने तेरे ब्राउन रंग दे मुंडे पत्ते दे निछते मेरे पाँव दे कोई कमल पे जावे ना रोटी पानी खावे ना गोरी गोरी कुरियन मेरे पटलाना আজি আমি আহিছো। एक्सक्यूज मी मिस किस 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 से बुलाएगी तो हचरा के ए वो गोटे एलियन এইটো আছিলে ৰেম্প ৱাক আজি। हां ए मिले নেক্সট 345 দে মই হে হ'ব বিচাৰো। हां আমি আজি গ্ৰেজুৱেট হলো। हां ग्रेजुएट হলো বাকি একো নাই। কাকো খাতি নকৰে বেছি উল্টা পুল্টা বলে এইটো দেখাই নাই ব্লগত। জমন লাগিছে বে লক্ষ্য বা সব এইটো টুকলু টুকলু টুং টুং হৈ আছে টুকলু টুকলু দেখিছে আৰু কিবা এটা। হেল্ল' ভদেশ্বৰ ভাল লাগিছে নে গাইছ? লাগিছে একদম লেবেদৰটোৰ ওপৰত লাগিছে। বহুত কষ্টৰ ফলত এইটো পাইছোহি আৰু কষ্ট নকৰোঁ আৰু নালাগে সমাপ্ত। দিলে নেকি তহঁতক? দিব আমাক। আচ্ছা ক'ত যাম আমি এতিয়া ACD চেমিনাৰ হলত গৈ আছোঁ। ফটো ছেশ্যন হ'ব এতিয়া আমাৰ ফটো এটা তুলিব লাগিব আৰু হয় নাই? বিশেষ আৰু একো নাই। বিশেষ একো নাই। এইটো চাৰ্টিফিকেট ল'ব যাব লাগিব। ৰেমক এটা মাৰি থৈ আহিছোঁ এতিয়া। ছোৱালী অলপ চাব পালে ভাল লাগিব। কি কোৱা বাকী? হলি মলি ন হলি মলি গাইছ টুগুলু টুগুলু টুং টুং কৈ দিয়া। পূৰা হাল্লা হ'ব আজি। এতিয়া আমি ফটো মাৰিবলৈ গৈ আছোঁ। 4 বছৰ পঢ়িলোঁ এইটো জেগাত আহিবলৈ সাহসে নহ'ল আমাৰ। এতিয়া আজি এইটো কনভকেশ্যনৰ বুলি আৰু ফটো মাৰিবলৈ পাম বুলি আহিছোঁ আৰু ইয়াত বহুত VIP বস্তু সেইটো
ইয়াত পটককৈ সোমাব নিদিয়ে মানে ছাৰ হাই বুলি কৈ দিয়ক তেৰে নাল কিবা এটা কোৱা আকৌ ব্লগত ব্লগ বনোৱা নি অঁ অঁ ছাবস্ক্ৰাইব কৰিব চেনেলটো দেই হাই হাই কেতিয়া আহিলা নে মানুহক আমি মই ক'ত এইটো আমিও বহি দিওঁ আহিছা ন এই থেংক ইউ দেই খাই আছোঁ আপোনালোকক লিফ্টত উঠিছোঁ আমি গাঁৱলীয়া মানুহ উঠিয়ে পোৱা নাই জীৱনত গাইছ এতিয়া আমি দাদা এজনৰ দোকানলৈ আহিছোঁ দেই বহুত দিনৰ চিনাকি আমাৰ এইজন দীপক দা ইউনিভাৰ্চিটি মানুহবিলাকে চিনি পাব ভালকৈ চিনি পাব মানে আমাতকৈ ছিনিয়ৰবিলাকে সদায় আছো সদায় থাকিম সেইটোৱে নমৰালৈকে থাকিম ন গাইজ এইটো দেই কাজিৰঙা ইউনিভাৰ্চিটি মেইনটো এইজন দেখিছেনে গহীনকৈ দি আছে আৰু ফটোবিলাক ন ইনষ্টাগ্ৰামত পাব আৰু ল'ৰাটোক গহীনকৈ দি থকা হৈছে ন প্লিজ গাইজ আমি আজি কনভকেশ্যনত আহিলোঁ কিন্তু আমাৰ ক্লাছৰুমৰ নিচিনা বহাই থৈছে চাওক নোৱাৰি আৰু দেখিছেনে লাইভ ফুটেজ দেখাইছে কি ক'বা তাতকৈ ঘৰত বহিয়ে ডিগ্ৰীকেইখনো কুৰিয়াৰে কৰি দিব লাগিছে মানে নহয় নেকি লাষ্টত পালোগৈ আৰু গৈ আছোঁ এতিয়া আমি গৈ আছোঁ এতিয়া হেৰি ল'বলৈ আৰু চাৰ্টিফিকেটকেইখন বহুত দেৰি ৰখিলোঁ কামবোৰ পাই গৈছোঁগৈ মানে আজি গাইজ লাইক কৰে টুগুলো টুং টুং রঞ্জিত দাস লক্ষজিৎ গগৈ সুজন মুখার্জি কৌশিক জ্যোতি লাহন ব'লা ব'লা ফাইনেলি গাইজ চাৰ্টিফিকেটটো পালোঁ আৰু বন্ধুজনে আছে পালোঁ আৰু বিটেক কৰি মানে ইউটিউবাৰ হ'ব লাগিব গম পাইছে আমাৰ চাহু ফাইনেলি চাৰ্টিফিকেটখন পাই গ'লোঁ গাইজ এতিয়া বাই বাই আৰু ইউনিভাৰ্চিটিৰ পৰা
এয়া আমাৰ এই ফ্লেছটো এনেই জ্বলিলে এনেই বগা আছিলে ন গোলাঘাটৰ সৌ পথাৰ দগনকেইটা আহিছে এই আমাৰ বিস্তীৰ্ণ শইকীয়াৰ লগৰ হয় নমস্কাৰ অঁ ইউবৰাজ গগৈ ন অঁ 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 গাইজ ভিডিঅ'টো আধা হৈ আছিলে মানে কওকচোন এইটো দিব লাগিব পইণ্ট হয়নে এতিয়ালৈকে চাই আছে ভিডিঅ'টো থেংক ইউ আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব বাই বাই গাইজ